সেই এভৰিৱান মোৰ অন্য এটা মিনি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু আজি আইতা গুৱাহাটীৰ পৰা আহিলে, তাৰ পাছত আহি মেলিয়ে লাগি গ'ল মা আৰু আইতা মন্দিৰ চফা কৰিবৰ কাৰণে। আৰু এইফালে কঁঠাল গুচোৱা হ'ল, খালোঁ কেইৰামান। তাৰপাছত এইফালে ঢেকীয়া ভাজিব লৈছোঁ। যিহেতু মা আৰু আইতা মন্দিৰৰ কামত বিজি, সেইকাৰণে মই দুপৰীয়া সাঁজটো বনাই ল'লোঁ। তাৰপাছত খাই মেলি অলপ ৰেষ্ট কৰিলোঁ। তাৰপাছত পিছবেলা ওলাই আহিলোঁ আইতা ঘৰলৈ যাবৰ কাৰণে। আৰু খুৰী আৰু ভণ্টি কি ডিছকাশ্যন চলি আছিলে কিজানি আধা বাটতে, মই নাজানো। তাৰপাছত এইফালে আমি প্ৰথমতে গ'লোঁ বৰমাৰ ঘৰলৈ। আৰু এইফালে গৈ মেলি প্ৰথমতেই যাওঁ ভৰি ধুবৰ কাৰণে। আৰু আইতা বৰমা দেখিছিলে নহয়, আগতেই পালেহি। তাৰপাছত ভৰি ধুই মেলি এতিয়া যাম, অলপ বহিম। তাৰপাছত অলপ সেৱা কৰিম। আহি পৰিলোঁ য'ত পূজা কৰিছে। যিহেতু বিপদনাশিনী পূজা আছিল আজি। বিপদনাশিনী পূজা শনিবাৰ আৰু মঙলবাৰ দিনাখনেই কৰা হয়। আৰু আজি শনিবাৰ দিনাখনেই তেওঁলোকে কৰিছে। আৰু অহা মঙলবাৰে আমাৰ ঘৰত কৰা হ'ব। আৰু এইফালে আমি বহি পৰিলোঁহি খাবৰ কাৰণে। আগতেই ভাইটিহঁত বহিলেই, দেখিছিলেনে? তাৰপাছত এইফালে বিপদনাশিনীৰ তেল দি দিছে মূৰে মূৰে। আৰু এইফালে ভাইটিয়ে দি দিছে। তাৰপাছত মোকো দি দিছে। মই ভাইটিক ক'লোঁ যে ভিডিঅ'টো কৰি দে। তাৰপাছত ভিডিঅ' কৰি দিলে। আৰু এইফালে বা প্ৰসাদ আনি দিছে। আৰু এইফালে মোক ফুটো লগাই দিলে, দেখিলেনে? ইমান ভাল লাগিছে ন? আৰু এইফালে প্ৰসাদ লৈ মেলি এতিয়া প্ৰথমতে নমস্কাৰ কৰি মেলি খাই লওঁ। আৰু তাৰপাছত খাই মেলি এইফালে খিচিৰি আনি দিলে। যিহেতু পূজাৰ চবচে মেইনটো খিচিৰি হয়, নহয়নে? মোৰ বহুত ভাল লাগে কিন্তু। আৰু পূজাৰ খিচিৰি বুলি ক'লে কিবা এটা বেলেগ টেষ্ট হয়। আৰু এইফালে দুয়োজনে মিলি খাই লৈছোঁ, ভিডিঅ'ও কৰি লৈছোঁ, বাহঁত দি আছে। তাৰপাছত খাই মেলি অলপ সময় বহি ল'লোঁ। আৰু বহি মেলি তাৰপাছত আকৌ তাৰ পৰা আমি ওলাই আহি এতিয়া যাম আইতা ঘৰলৈ। যিহেতু বেছি দূৰ নাই, ওচৰীয়ে। প্ৰথমতে বৰমা ঘৰ গৈ ল'লোঁ, তাৰপাছত তালৈকে গৈছোঁ। আৰু দুয়োজনী একেবাৰে ব্লেক পিন্ধি লৈছে। আৰু তাৰপাছত নতুনকৈ চাওক তাই। আৰু এইফালে গৈ মেলি এতিয়া যাম বহিবৰ কাৰণে। আৰু দেখিছেনে, ওচৰতে আছে। তাৰপাছত এইফালে খুৰীয়ে দি দিছে তেল। আৰু এইফালে লৈ মেলি আৰু আকৌ ফুটো লগাই দিলে। তাৰপাছত মিনি ফেন, যিহেতু এতিয়া ট্ৰেণ্ডিঙত চলি আছে নহয়নে? আৰু এইফালে চাওক তাহাঁতৰ কি ডিছকাশ্যন চলিছে নাজানো, ভগৱানে জানে। আৰু আইতাই ৰেডি কৰি আছিলে। তাৰপাছত এইফালে খুৰীয়ে প্ৰসাদ আনি দিলে। আৰু হ'ল ভাইটি। তাই বহুত দিনত লগ পাইছোঁ। এনেওতো মই ঘৰৰ পৰা বেছি ওলাই নাযাওঁৱেই, ঘৰতে থাকোঁ। আৰু ইমান দিনৰ মূৰত লগ পালোঁ। আৰু এইফালে প্ৰসাদো আনি দিলে। খাই মেলি অলপ সময় বহি ঘৰ আহিব ওলালোঁ। তো আজিলৈ আহিছোঁ, বাই।